হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল কুলদীপ দাস। এই গছজোপা গুৰুজনাৰ দিনৰে এতিয়াও এনেকৈ আছে। এতিয়া আমি পাটবাউসী সত্ৰত আহি গ'লোঁ। সত্ৰৰ ভিতৰৰ কিছু দৃশ্য এয়া আপোনালোকে দেখিবলৈ পাইছে। এইবোৰ খোল। ইয়াত থকা ভকতৰ পৰা সত্ৰৰ বিষয়ে কিছু জানো আহক। ভাৰতৰ নৱবৈষ্ণৱ ধৰ্ম প্ৰৱৰ্তক, অসমীয়া জাতি আৰু সংস্কৃতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ হয় 1371 চনৰ মধ্য অসমত আলিপুখুৰীত আৰু প্ৰায় 6 কোটি বছৰ ভূপালত থাকি অসমীয়া জাতি আৰু সংস্কৃতিৰ ভেটি স্থাপন কৰি 1490 চনত পূব বেহাৰত বৈকুণ্ঠ প্ৰান্তে মহাপুৰুষ শংকৰদেৱৰ জন্ম হ'ল আলিপুখুৰীত। তেওঁ প্ৰথম বিবাহ কৰিছিল 21 বছৰ বয়সত সূৰ্যৱতী আই গল্পত মনুৱাই জন্ম হ'ল। জন্মৰ পাছত সূৰ্যৱতী আই বৈকুণ্ঠ প্ৰাণ। মনুৱাই জন্ম হ'বৰ 7 মাহ বয়সতে সূৰ্যৱতী আই বৈকুণ্ঠ প্ৰাণ হৈছিল। সেই সময়ত অকুমাৰীতে ছোৱালীবিলাকো বিয়া দি পেলাৰ ব্যৱস্থা আছিল। 500 বছৰ আগতে মনুৱাই গৈছিল ডাঙৰ ঘাট হৰিজয়তাতে বিয়া দি তেওঁ তীৰ্থ ভ্ৰমণ কৰাৰ কাৰণে ভাৰতবৰ্ষ পলাই গুচি গ'ল। একেৰাহে 12 বছৰ কাল গোটেই ভাৰতবৰ্ষৰ তীৰ্থবিলাক ভ্ৰমণ কৰি পুনৰ ঘৰলৈ ঘূৰি অহাৰ বিয়াদি বন্ধুবিলাকে ক'লে তুমি আৰু সংহাৰ কৰিব লাগে। তেওঁ সংহাৰৰ প্ৰতি আকৃষ্ট নাছিল যদিও বাধ্য হৈ তেওঁ কালিন্দাই বিয়া কৰে 54 বছৰ বয়সত। সেই সময়ত তেওঁৰ বয়স 54 বছৰ। কালিন্দাই গল্পত 3টা ল'ৰা এটা ছোৱালী। প্ৰথম ব্ৰহ্মানন্দ জন্ম, দ্বিতীয় হৰিচৰণ, তৃতীয় কমললোচন। নোমলীয়া কন্যা একজন জন্ম হৈছিল। তেওঁৰ নাম আছিল ৰুক্মিণী, আন এটা নাম আছিল বিষ্ণুপ্ৰিয়া। আমাৰ ইয়াৰে ওচৰৰ নদী পাৰৰ কুমাৰকুছি বুলি সত্ৰ আছে, তাতে তেওঁ 1 বছৰ কাল সত্ৰপাতি থকাত ৰুক্মিণী আহি অবিবাহিতাতে বৈকুণ্ঠ প্ৰাণ হয়। মহাপুৰুষ শংকৰদেৱৰ প্ৰথম সত্ৰপাতি বৰদোৱাত কিছু বছৰ সত্ৰপাতি থকাৰ পাছত কছাৰী আৰু ভূঞাবিলাকৰ খেলিমেলি লগাত তেওঁ তাৰে পৰা অহাৰ ইচ্ছা প্ৰকাশ কৰিলাম। ভকতবৃন্দ আৰু জ্ঞাতিবৃন্দবিলাকক লগত লৈ তেওঁ ব্ৰহ্মপুত্ৰ সত্ৰপাৰলৈ গুচি আহিল। ব্ৰহ্মপুত্ৰ সত্ৰপাৰে গাঁও বুলি এখন জেগা আছে, তাতে তেওঁ সত্ৰপাতি 6 বছৰ কাল থাকিল। তাতো বিষয়ে অসুবিধা তাৰপৰা তেওঁ মাজুলীলৈ গুচি যায়। সেই আমাৰ মাজুলীখন সম্ৰাটৰ অধিকৃত অঞ্চল আছিল। মাজুলীত ধোৱা এটা বেলাগুৰি বুলি এখন জেগা আছে, তাতে তেওঁ একেৰাহে 14 বছৰ কাল সত্ৰপাতি থাকিল আৰু তাতে মহাপুৰুষ মাধৱদেৱক লগ পাই মণিকাঞ্চন যোগোৱা বুলি কৈছিল। এটা সাধাৰণ ডকৈতৰ ডাঙা ভৰি যায় আহোম ৰাজে মৃত্যুদণ্ড দিছিল এটা হাতীদাৰা গছত, আৰু মহাপুৰুষ মাধৱদেৱকো 1 বছৰ কাল নজৰবন্দী থকা আছিল। কিন্তু অশান্তি পাই গুৰুজনে মাধৱদেৱক উদ্ধাৰৰ পাছত আহোম ৰাজ্য ত্যাগ কৰি তেওঁ কোচৰাজলৈ গুচি আহে। সেই আমাৰ কোচৰাজৰ ৰজা আছিল নৰনাৰায়ণ ৰজা। আমাৰ এই বৰপেটা অঞ্চলটো সেই আমাৰ কোচৰাজৰ অধিকৃত অঞ্চল আছিল। 10জন গুৰুৱে আহি বৰপেটা অঞ্চল আহি পাতে। মহাপুৰুষ শংকৰদেৱৰ বয়স প্ৰায় 90 বছৰ বয়সত বৰপেটা অঞ্চল আহি পায় আৰু মাধৱদেৱৰ সৰু অনুমানিক 4 বছৰ বয়সত বৰপেটা অঞ্চল আহি পায়। বৰপেটা সত্ৰৰ পৰা একফাল নামৰ উত্তৰে চিনপৰা ভেটি বুলি এখন জেগা আছে, তাতে তেওঁ 5টা চিন দেখা পায়। নাম ৰাখি 6 মাহ কাল সত্ৰপাতি আছিল। তাতো বিশেষ অসুবিধা তাৰপৰা তেওঁ ভেটি আহি পটকতলী বিলৰ পাৰত কুমাৰকুছি বুলি জেগা দেখা পায়। তাতে তেওঁ 1 বছৰ কাল সত্ৰপাতি থাকিল আৰু সেই বছৰ পিছত তেওঁ নোমলীয়া কন্যা ৰুক্মিণী আহি অবিবাহিতাতে বৈকুণ্ঠ প্ৰাণ হয়। সেইটো অশান্তি পাই তেওঁ কুমাৰকুছি ত্যাগ কৰি সেই আমাৰ নদী আছিল আমাৰ এইটো। ইয়াতে নাম ৰাখি গুৰুজনে এই পাটবাউসীত একেৰাহে 18 বছৰ 6 মাহ কাল সত্ৰপাতি থাকিল আৰু এইখনে গুৰুজনৰ শেষ সত্ৰ। ইয়াৰ পিছত তেওঁ কত সত্ৰপাতি নাই আৰু এই 18 বছৰ 6 মাহৰ ভিতৰত তেওঁ সত্য কল্পতা বাকত আমৰাই কৰিছিল। তেওঁৰ পৰিয়ালো হৈছিল। তেওঁৰ এতিয়া ভুৱনেশ্বৰে ইয়াৰ এটা নাম আছিল কমলাপ্ৰিয়া। সেইটো নদীৰ গাড়ী আগতে নৰনাৰায়ণ ৰাজাৰ ভাগ ছিল এনেকুৱা কৰা ওচৰতে ভুৱনেশ্বৰে আহি দেখা পাই বিবাহৰ প্ৰস্তাৱ দিছিল। ইয়াত আমৰাই কৈছিল গুৰুজনক যে দাদা চিলাৰায় জানে বিবাহৰ প্ৰস্তাৱ দিলে কি কৰে যায় এতিয়া। তেওঁ কৈছিল তেওঁলোক ৰজাটো বিবাহ নিদিওঁ বুলি ক'লেও তেওঁলোকে জোৰ কৰি ধৰি লৈ যাব, তাৰপিছত লুটি গুটি আমাৰ বেছি হ'ব, গতিকে বিবাহ দিয়া হ'ব, কিন্তু বিবাহ ইয়াত দিয়া নহ'ব। আমি ইয়াৰ পৰা কন্যা নাহি লৈ যাম, তেওঁলোকৰ ৰাজবাৰীৰ পৰা বৰৰাজী নাহি আহক, যাতে নাম মিলিত হয় যাতে বিবাহৰ জন্মদিন কৰা হ'ব। সেই কথা দুজনৰ সন্মুখৰ পৰা কখাত গুৰুজনে ভুৱনেশ্বৰে ইয়াৰ পৰা কন্যা নাহি গৈছে। চিলাৰায় ৰাজবাৰীৰ পৰা বৰৰাজী নাহি আহিছে, আহি 2খন সত্ৰ চলত লগালে গৈছে। তাতে এখন ডাঙৰ নাম আছে, তাতে ইয়াতে ধূপ চাকি জ্বলোৱা হয়। 1546 চনত মহাপুৰুষ শংকৰদেৱে পাটবাউসী সত্ৰ স্থাপন কৰে। এই সত্ৰতে শংকৰদেৱ গুৰুজনাই 18 বছৰ 6 মাহ কাল অতিবাহিত কৰে। মহাপুৰুষ শংকৰদেৱে ব্যৱহাৰ কৰা শিলাগৃহ এইটো। এই শিলতে মহাপুৰুষ শংকৰদেৱে গা ধুইছিল। ভিডিঅ'টো চাই যদি ভাল লাগে শেষলৈ চাই থাকিব। এইটো হৈছে কালিন্দী আইৰ বাসগৃহ। হওক ভিতৰৰ পিনে আমি চাই আহোঁ। হয়তো এই বিচনাতে কালিন্দী আইয়ে শুইছিল।
কালিন্দী আইৰ এই পাঠ কোৱাটো 1395 ভাস্কৰাব্দৰ ৰবিবাৰে হোৱা ভূমিকম্পত এই পাঠ কোৱাটো ওলায়। চাৰিওফালে এক সৌন্দৰ্যময় পৰিৱেশ। ভিডিঅ'টো চাই যদি ভাল পায় প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।